সৰ্বপ্ৰথমে মহান ঈশ্বৰক ধন্যবাদ দিছোঁ। লগতে জিহুৱাজুৰি ইউটিউব চেনেলৰ সকলো শ্ৰোতাবৃন্দক মহান ঈশ্বৰৰ পবিত্ৰ নামত নমস্কাৰ জনাইছোঁ। আজি আমি এটা বিশেষ বিষয় আলোচনা কৰিবৰ কাৰণে আহিছোঁ আৰু বিষয়টো হৈছে যে বাইবেল কি হয়। বাইবেলৰ ওপৰত ক'বলগীয়া বহুত কথা আছে। আজি আমি চমুকেহে কেইটামান মূল বিষয় আলোচনা কৰিম আৰু আমি চাম যে বাইবেল কি হয় আৰু বাইবেলৰ অৰ্থ কি হয়। বাইবেল এখন এনেকুৱা কিতাপ হয় যাৰ বিক্ৰী পৃথিৱীত সকলো কিতাপতকৈ বহুত গুণে বেছি, যাৰ পৰা আমি বুজিব পাৰিম যে বাইবেলৰ জনপ্ৰিয়তা কিমান অধিক। আমি সাৰ্চ কৰি যদি চাওঁ, প্ৰতি বছৰে গোটেই পৃথিৱীতে প্ৰায় 10 কোটি বাইবেল বিক্ৰী হৈ আছে। ইয়াতে আমাৰ মনলৈ এটা প্ৰশ্ন হয় যে বাইবেলত এনেকুৱা কি বিষয় আছে যে বছৰত ইমান পৰিমাণে বিক্ৰী হৈ আছে আৰু মানুহে কিয় বাইবেল আজি কিনি আছে। আমাৰ মনলৈ কেতিয়াবা প্ৰশ্নবিলাক আহে যে আমাৰ জীৱনটোৰ অৰ্থ কি, বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কেনেকৈ হ'ল, মানুহৰ সৃষ্টি কেনেকুৱা হ'ল, জীৱ জন্তু, গছ গছনি, নদ নদী, সাগৰ মহাসাগৰ, সূৰ্য চন্দ্ৰ, তৰা নক্ষত্ৰ ক'ৰ পৰা আহিল, কেনেকৈ আহিল আৰু এই সকলোকে কোনে কিয় সৃষ্টি কৰিলে, মানুহৰ জীৱনত মৃত্যু কিয় আহে, মৃত্যুৰ পিছত আমাৰ আত্মাবিলাক ক'ত থাকে। এই সকলো প্ৰশ্নৰ উত্তৰ যদি আপুনি বিচাৰিছে, তেন্তে আপুনি আমাৰ পবিত্ৰ শাস্ত্ৰ বাইবেল অধ্যয়ন কৰক। আপোনাৰ সকলো সমস্যাৰ সমাধান, আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ আপুনি এই বাইবেল শাস্ত্ৰতে পাব। আপুনি বাইবেলখন 736টা ভাষাত লাভ কৰিব পাৰিব, যেনে ইংলিছ, হিন্দী, আছামিজ, বাংলা ইত্যাদি ইত্যাদি। চমুকৈ ক'বলৈ গ'লে বাইবেলৰ অৰ্থ হৈছে অনন্ত জীৱনৰ পথ, যাক ইটাৰনেল লাইফ বুলি কোৱা হয়। বাইবেল শব্দৰ অৰ্থ লেটিন ভাষাত বিবলিয়া আৰু গ্ৰীক ভাষাত বিবলছৰ পৰা আহিছে বুলি বাইবেলৰ বিশেষজ্ঞসকলে আমাক কয়, যাৰ অৰ্থ হৈছে কিতাপৰ এক গোট বা কিতাপৰ এক সমূহ, যাক আমি ইংৰাজীত দ্য বুকছ বুলি কওঁ। বাইবেল বিশেষজ্ঞসকলৰ মতে বাইবেলখনক 40 জন লেখকৰ দ্বাৰা পৃথিৱীৰ বিভিন্ন ঠাইত লিখা হৈছিল আৰু ইয়াক সম্পূৰ্ণ লিখিবলৈ প্ৰায় 1500 বছৰ সময় লাগিছিল। আমি যদি শাস্ত্ৰত চাওঁ, 2 তিমোথী 3:16 পদত এনেদৰে লিখা হৈছে যে পবিত্ৰ শাস্ত্ৰ ঈশ্বৰৰ দ্বাৰা লিখা হৈছিল। সকলোৱে আমি জানো যে ঈশ্বৰে পবিত্ৰ আত্মাৰ দ্বাৰা পবিত্ৰ শাস্ত্ৰ বাইবেল লিখিছিল আৰু বাইবেলৰ প্ৰত্যেকটা শব্দ ঈশ্বৰৰ মুখৰ পৰা ওলোৱা জীৱিত বাক্য হয়। আৰু বাইবেলখনক 2টা ভাগত বিভক্ত কৰা হৈছে, পুৰণি নিয়ম অল্ড টেষ্টামেণ্ট, নতুন নিয়ম নিউ টেষ্টামেণ্ট। পুৰণি নিয়মত 39টা কিতাপ আছে আৰু নতুন নিয়মত 27টা কিতাপ সন্নিৱিষ্ট হৈ আছে। সৰ্বমুঠ 66টা কিতাপেৰে পৰিপূৰ্ণ হৈ আছে পবিত্ৰ বাইবেল শাস্ত্ৰ। পুৰণি নিয়মৰ কিতাপসমূহ হৈছে আদি পুস্তক, যাত্ৰা পুস্তক, লেবীয়া পুস্তকে আদি কৰি জখৰিয়াৰ পৰা মলাখীলৈকে। আৰু নতুন নিয়মৰ পুস্তকসমূহ হৈছে মথিয়ে লিখা শুভবাৰ্তাৰ পৰা আৰম্ভ কৰি মাৰ্কে লিখা শুভবাৰ্তা, লুকে লিখা শুভবাৰ্তা, যোহন আৰু জিহুদাৰ পৰা প্ৰকাশিত বাক্যলৈকে। এইদৰে বাইবেলৰ ভাগসমূহ আৰু কিতাপসমূহ সন্নিৱিষ্ট হৈ আছে। আজি আমি বাইবেলৰ সংক্ষিপ্ত বিৱৰণ এটা আলোচনা কৰিলোঁ। আশা কৰিছোঁ মহান ঈশ্বৰে আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক আজি বাইবেলৰ বিষয়ে আজি যি এক চমু আভাস আপোনালোকৰ আগত ৰাখিলোঁ, এই সম্পূৰ্ণ বিষয়টো আপোনালোকে বুজি পালে আৰু বাইবেলৰ সম্যক যিটো অৰ্থ, বাইবেলৰ যিটো মিনিং, সেই মিনিংটো আপোনালোকে বুজিব পাৰিলে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, যাতে যিবিলাকৰ এই ভিডিঅ'ৰ প্ৰয়োজন আছে, এই বাইবেলৰ অৰ্থৰ মিনিং জনাৰ প্ৰয়োজন আছে, সেই লোকসকলে যাতে এই ভিডিঅ'টো চাই তেওঁলোকে উপকৃত হ'ব পাৰিব। ধন্যবাদ। আমেন।